আমাৰ বেণ্টল BCDC অন্তৰ্গত থকা যিটো চেৰপাংগুৰি গাঁও আৰু চেৰপাংগুৰি গাঁৱৰ মাজেদি যিটো নদী বৈ গৈছে সেই নদীখনৰ নাম হৈছে মাউজিজোৰা আৰু সেই মাউজিজোৰা নদীখনে যিটো আমাৰ চেৰপাংগুৰি ৰিলিফ কেম্প আছে বৰ্তমান সেই নিশ্চয় কাষেদি যিটো নদী গৈছে আপোনালোকে নিশ্চয় চাবলৈ পাইছে সেই নদীখনে আমাৰ যিটো ৰিলিফ কেম্পখন খহনীয়া মানে এতিয়া খহনীয়া সৃষ্টি হৈছে বানপানীৰ ফলত তো আমি ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে এই খহনীয়া মাত্ৰ 1 মিটাৰ মানহে ৰিলিফ কেম্প এতিয়া আছে তো নেক্সট যিটো বানপানী হ'ব সেই বানপানীত এই ৰিলিফ কেম্প পাবলৈ সময় মানে নালাগিব তো এইটো কাৰণে আমি চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে বাৰম্বাৰ আমি অনুৰোধ কৰিছিলোঁ তো এই যিটো গৰাখহনীয়া সেই গৰাখহনীয়াটো অতি সোনকালে প্ৰটেকশ্যন দিব লাগে আৰু সেই প্ৰটেকশ্যন দিব পাৰিলেহে আমাৰ যিটো ৰিলিফ কেম্প আৰু যিটো মাটি সেই মাটিখন বাচি থাকিব পাৰিব কিন্তু বিভিন্ন ধৰণৰ তেনেকুৱা অনুৰোধ কাকতি মিনতি কৰাৰ পিছতো চৰকাৰে এইটো কাম আজিলৈকে ল'ব পৰা নাই নাইবা হাতত লোৱা নাই তো এইটো সমস্যাটো দীৰ্ঘদিনীয়া এটা সমস্যা যোৱা BPF চৰকাৰৰ পৰাই এইখিনি সমস্যা কিন্তু BPF চৰকাৰেও সিহঁতে আহিছে চাইছে প্ৰতিশ্ৰুতি দিছে কিন্তু কামখিনি সিহঁতেও কৰা নাই আৰু যিটো এতিয়া পৰিৱৰ্তন চৰকাৰ আছে UPPL চৰকাৰ তেখেতসকলেও খুব এটা আমাক আশা দিছিলে আমি যদি চৰকাৰৰ গঠন কৰিব পাৰোঁ আৰু আপোনালোকে যদি আমাক সহায় কৰে তেন্তে আপোনালোকৰ যিটো এই গৰাখহনীয়াই হওক নাইবা আপোনালোকৰ যিটো ৰাস্তা পদূলি সেইখিনি সমস্যাটো আমি অতি সোনকালে সমাধান কৰি দিম কিন্তু আমি সেইখিনি চাব পাইছোঁ মানে এইবিলাক অকল ফটকীৰ ফেন নিচিনা সিহঁতে একোৱেই কৰা নাই তো এই BPF চৰকাৰে নাইবা আমাৰ UPPL চৰকাৰো এইখিনি কাম মানে এতিয়ালৈকে কৰা নাই অকল আমাক প্ৰতিশ্ৰুতি দিহে সিহঁতে আমাৰ ভোটবিলাক সিহঁতে লৈ লৈছে নিশ্চয়কৈ আমি বিভিন্ন সময়ত আমি বিভিন্ন চৰকাৰক আমি সহায় কৰি আহিছোঁ আৰু এইটো কাৰণে আমি BPF চৰকাৰ নাইবা আমাৰ UPPL চৰকাৰে হওক নাইবা BJP চৰকাৰে হওক সিহঁতে কিন্তু আমাৰ জাতিৰ কাৰণে যিবিলাক সমস্যা ডেভেলপমেণ্টে হওক নাইবা এনেকুৱা গৰাখহনীয়া যিবিলাক সমস্যা এই ক্ষেত্ৰতে হওক আমি সহায় কৰাৰ পিছতো সিহঁতে কিন্তু কাম কৰা নাই সেইটো কাৰণে যিটো 2024 যিটো ইলেকশ্যন আহি আছে তাতে আমি আমাৰ মানুহক চাই চিন্তি আমি যেনেকা মানে কোনটো দলক আমি ছাপোৰ্ট কৰিলে আমাৰ এইবিলাক সমস্যা সমাধান কৰিব সেইটো ক্ষেত্ৰত আমি গাঁৱে গাঁৱে ইতিমধ্যে আলোচনা চলি আছে আৰু নিশ্চয় আমাৰ পাব্লিকে নেক্সট বাৰত এটা ভাল চৰকাৰ আনিবৰ কাৰণে চিন্তা কৰিব তো এই যিটো সমস্যা গৰাখহনীয়া যিটো সমস্যা সেইখিনি আমি চাবলৈ গ'লে যিটো দেৱালগুৰি যিটো চুইচ গেট বনাল সেই বনোৱাৰ পিছত এই গৰাখহনীয়াটো কিন্তু বেছি হৈছে আমি বেছি চাবলৈ পাইছোঁ তো মোটামুটি ইয়াত এই সমস্যাটো 10 বছৰমান সমস্যা 10 বছৰীয়া এটা সমস্যা তো সেই সমস্যাটো কিন্তু চৰকাৰে কোনো চৰকাৰে কাম কৰা নাই যেহেতু আমাৰ এই পৰিৱৰ্তন UPPL চৰকাৰে সিহঁতে পৰিৱৰ্তন শ্লোগান লৈ পেলাই চৰকাৰ গঠন কৰিছে আমি এতিয়াও আশাবাদী সময় আছে তেখেতসকলে যদি এইখিনি কাম আমাৰ কৰি দিয়ে নিশ্চয় আমি সুখী পাম বুলি আমি আশা ৰাখিছোঁ